নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে AS আছামিজ চেনেল ইউটিউবে স্বাগতম। 2 অক্টোবৰত গান্ধী জয়ন্তী ভাষণ কেনেকৈ দিব সম্পূৰ্ণৰূপে ভিডিঅ'খন তোমালোকে চাবা। আহক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। পৰম শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় অতিথিসকল, মোৰ চিৰ প্ৰয়োজনীয় শিক্ষাগুৰুসকল, মোৰ লগৰ বন্ধু বান্ধৱীসকল আৰু মোৰ অতি মৰমৰ ভাইটি ভণ্টিসকল, আজি এই গান্ধী জয়ন্তীৰ বিষয়ে মই দুই এষাৰ কথা ক'বলৈ আগবাঢ়ি আহিছোঁ। ইয়াত যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় তেন্তে সকলোৱে মোক নিজৰ বুলি ক্ষমা কৰিব। জাতিৰ পিতা মহাত্মা গান্ধী স্বাধীনতা আন্দোলনৰ গুৰিধৰোঁতা আছিল। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী। মহাত্মা গান্ধী বাপুজী বা জাতিৰ পিতাও বুলি জনা যায়। মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাট পোৰবন্দৰ নামৰ ঠাইত জন্ম হৈছিল। সেয়ে প্ৰতি বছৰ 2 অক্টোবৰ তাৰিখে আমাৰ দেশত গান্ধীজীক শ্ৰদ্ধা জ্ঞাপন কৰাৰ অৰ্থে গান্ধী জয়ন্তী পালন কৰা হয়। মহাত্মা গান্ধীৰ পিতৃৰ নাম আছিল কৰমচাঁদ গান্ধী আৰু মাতৃৰ নাম আছিল পুতলীবাই আছিল। মহাত্মা গান্ধীয়ে 13 বছৰ বয়সত কস্তুৰবা গান্ধীক বিয়া কৰাইছিল। মহাত্মা গান্ধী সত্য আৰু অহিংসাৰ পূজাৰী আছিল। ভাৰতৰ স্বাধীনতাৰ বাবে মহাত্মা গান্ধীৰ অৱদান কথা আমি সদায় স্মৰণ কৰিম। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰৱাসী ভাৰতীয়সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংসা সহযোগৰ প্ৰয়োগ কৰে। 1915 চনত ভাৰতলৈ ঘূৰি আহি তেখেতে চৰকাৰৰ উচ্চ খাজনা দৰ আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু বনুৱাসকলক সংগঠিত কৰা আৰম্ভ কৰে। 1921 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাপে তেখেতে দৰিদ্ৰতা নিৰ্ধাৰণ, নাৰীৰ সম অধিকাৰ, বিশেষকৈ ভাৰতৰ বিদেশী শাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলন সূচনা কৰে। 1930 চনত ব্ৰিটিছ শাসকে ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া নিমখ কৰৰ প্ৰতিবাদত তেখেতে 400 কিলোমিটাৰ পথ যাত্ৰা কৰি গৈ দাণ্ডি নামে স্থানত দাণ্ডি যাত্ৰা নিমখ তৈয়াৰ কৰি ব্ৰিটিছ আইন উলংঘা কৰা কাৰ্য বিশেষভাৱে উল্লেখযোগ্য। 1942 চনত ইংৰাজক ভাৰত ত্যাগ কৰি গুচি যাবলৈ দাবী কৰি তেখেতে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ বাবে তেখেতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাত কেইবাৰো কাৰাবন্দী হ'ব লগা হৈছিল। মহাত্মা গান্ধীয়ে সকলো ক্ষেত্ৰতে সত্য অহিংসাৰ ব্যৱহাৰত গুৰুত্ব দিছিল, আনকো তেনে কৰিবলৈ উদগনি দিছিল। হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়া চেনেলখন ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই